নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ কঁঠালৰ চব্জি। প্ৰথমতে কঁঠালৰ বাকলিটো গুচাই সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে ডাঙৰ আলু এটা দি দিছোঁ। ইয়াতে পানী আৰু নিমখ দি কেইটামান চিটি লগাম। আৰু ইয়াতে মই এটা ডাঙৰ পিঁয়াজ, বিলাহী, আদা নহৰু অলপ বটি লৈছোঁ, জলকীয়া, লং, ইলাচি, তেজপাত এইখিনি লৈ লৈছোঁ। কেৰাহীত তেল গৰম হ'ব দি তেজপাত, লং দুটা, ইলাচি দুটা দি দিলোঁ। তাৰপিছত পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিলোঁ। এয়া তজুৱে কিবা কৈ আছে মোক। পিঁয়াজখিনি অকণমান ভাজি বিলাহীখিনি দি দিলোঁ। এতিয়া পিঁয়াজ আৰু বিলাহীখিনি অকণমান ভাজি ল'ম। পিঁয়াজ আৰু বিলাহীখিনি ভাজি লোৱাৰ পিছত এতিয়া আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুখিনি দি অকণমান ভাজি লৈ হালধি দি দিলোঁ। হালধি দি এতিয়া কুকাৰত সিজাই লোৱা কঁঠাল আৰু আলুখিনি পানীৰ সৈতে দি দিলোঁ। আৰু এতিয়া জিৰা পাউডাৰ দি দিলোঁ। জিৰা পাউডাৰ দিয়াৰ পিছত ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু গৰম মছলা পাউডাৰ দি দিলোঁ, কিন্তু ভিডিঅ'টোত ৰখা নহ'ল। মছলাখিনি দিয়াৰ পিছত এতিয়া আলুখিনি অকণমান ভাঙি দিম, লগতে কঁঠালো অকণমান ভাঙি দি দিম। গোটেইখিনি ভাঙি দিব নালাগে, অকণমান ভাঙি দিলে হ'ল। আৰু এয়া গোটা গৰম মছলা অকণমান পিচি লাষ্টত দি দিলোঁ। আৰু এয়া হৈ গ'ল কঁঠালৰ চব্জি। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব। বাই।